সঞ্জীৱ হেছ। হয় বন্ধুসকল, মানুহৰ মনত এটা ডাঙৰ প্ৰশ্ন, মানুহৰ মৃত্যুৰ পিছত সেই মানুহজনৰ আত্মা কলৈ যায়? হয়, আজি এই প্ৰশ্নৰ উত্তৰ মই দিবলৈ গৈ আছোঁ অতি শ্বৰ্ট ফৰ্মত। আপোনালোকে ধৈৰ্য কৰি চাওক। হয়, এটা কথা মনত ৰাখিব, মানুহৰ শৰীৰটোৱে নষ্ট হয় কিন্তু আত্মাটো নষ্ট নহয়। আত্মা এটা শক্তি, যাৰ শক্তিৰ দ্বাৰা মানুহ এজনে জীয়াই থাকিব পাৰে। হয় বন্ধুসকল, আত্মাক আমি খালী কৰি দেখা নাপাওঁ, কিন্তু যেনেদৰে বতাহ বায়ু আমি দেখা নাপাওঁ, আত্মাকো আমি দেখা নাপাওঁ। হয় বন্ধুসকল, মানুহজনৰ 13 দিন কাৰ্যসূচী অন্ত নোহোৱালৈকে সেই মানুহজনৰ আত্মা তেওঁৰ আপোনজনৰ কাষতে থাকে, অৰ্থাৎ নিজৰ ঘৰত থাকে। 13 দিনৰ কাৰ্যসূচী অন্তৰ পিছতে তেওঁ সেই ঘৰখনৰ পৰা বিদায় লয় আৰু তেওঁ অৰ্থাৎ মানুহজনৰ তেওঁ আগত কৰি অহা পাপৰ ফল তেওঁৰ পিছত ভোগ কৰে। হয়, মানুহজনৰ জন্ম হ'বলৈ আকৌ জন্ম হ'বলৈ 100 বছৰ সময় লাগে। সেয়েহে জীয়াই থাকোঁতে ভালকৈ জীৱনটো উপভোগ কৰক আৰু সত্যৰ পথত থাকক, আনক সহায় কৰক, মৰমেৰে কৰক, মৰম দিয়ক আনক। আজিলৈ ইমানেই, ধন্যবাদ।